কি কৰিছ ইয়াত তহঁতিকেইটা? এনে বহি আছো কিনো কৰিবি আকৌ আজি যে তইতো বহুত দিনতে অহা কথা আছিলে। কি কৰিবি আৰু অহা কথা আছিলে কিন্তু আহিব নোৱাৰিলো। কিমান কাম চাকৰি কৰি আমনি লগা হৈছে। গাঁৱতে ভাল খেতি বাতি কৰ বিন্দাছ খা। মানুহে কয়হে আকৌ গাঁৱত যদি কেটেমাৰে আড্ডা মাৰি থকা দেখে হব। আড্ডা মাৰি থকাতকৈ চাকৰি এটা নিবিচাৰো কিয়? এফালে আকৌ গাঁৱত যদি কিবা এটা হয় আগতীয়াকৈ সেই ল'ৰা কেইজনকহে বিচাৰি পায়। আকৌ তই চাকৰি কৰি আমনি পাইছো। কি যে মানুহৰ মন। হয় ঠিকেই কৈছ। পিছে বাবুল ক'ত আছে? সিবাৰো আহিলো দেখা নাপালো, এইবাৰো দেখা নাই। তহঁতৰ লগত সি নাথাকে নেকি? গমেই নাপাওঁ তাক। নাপাও নহয়, কি কথানো? এইবোৰ বহুত কথা কিনো কম। সি দেউতাক ঢুকোৱাৰ পাছতে বৰ অকলশৰীয়া হৈ পৰিলে। তাৰ পাছতে আকৌ সুস্মিতা নামৰ ছোৱালীজনী বিয়া কৰালে। বাবুল খা খবৰ কেনেকুৱা? আছো আৰু যেন তেনে। তহঁতিটো আহিবলৈকে এৰিলি। টাইমে নোপোৱা হলো আহিবলৈ, কামৰ যি ব্যস্ততা। আজি বা কি মন গ'ল তহঁতৰ? ক'তনো টাইম পাও অকলশৰীয়া মানুহ। জানোৱেচোন দেউতাৰ গাটো বেয়া। দেউতা চোৱা চিতা কৰোতে টাইম পোৱা নাই তাকো। দেউতাই গা ভাল পাইছে নে? আছে আৰু ইমানো ভাল পোৱা নাই। সদায় ঔষধ পাতি কিনোতে গৈছে। ময়ো কামলৈ যাব পৰা নাই। তাকে ভাবি একো তৎপোৱা নাই কি নকৰো। এয়াই আমাৰ দুখীয়া জীৱনো। কি হলো? তহঁতি আজি ইমান মনে মনে আছ যে? মনে মনে নাথাকি কিনো কমো, মোৰো একেই গতি। আমি দুখীয়াবোৰ সদায় দুখীয়া হৈ থাকিম নেকি? ভগৱানেনো আমাক ক'ত চকু মেলি চাব। এইবোৰ কথা বাদ দেচোন, এনেই মনটোহে বেয়া লাগিব। যি আছে কপালত তাকে লৈ সন্তুষ্ট হবলৈ শিক। বাকী বাবু বৌ যত্ন ভালকে লবি। কেলে এই সময়ছোৱাত বৌ যদি যত্ন ভালকে নলয় অকমান অসুবিধা হয় কিছু। সেইকাৰণে অকমান বৌক চাবি। বাৰু আমিও গৈ থাকো, আকৌ টাইম পালে আহিম আৰু। ঐ আহ যাওঁ। লোৱাও এইকেইটা থৈ যাও। ঐ ক'ত আছ? ঘৰতে আছো, ক'তনো যাবি? সন্ধিয়া যদি ফ্ৰী আছ গোটেইকেইটা আমাৰ ঘৰলৈকে আহিবি। মাংস অলপ আনিছো মানে সৰহকে। হয় নেকি? পিছে সেইটো হ'ব বাৰু, আমিতো সদায় ভাত খায়ে থাকো। মই আকৌ বেলেগ বস্তু এটা আনিম বুলিহে ভাবিছিলো। এই মদাহি সদায় একেলগে খাওঁ খাওঁ কৰি থাক। সেইবোৰ বাদ দে, সিহঁত কেইটাকো কৰি দিবি। বাৰু হ'ব দে, ৰাখিছো দেই। আহিবি সোনকালে আহিব। ঠিক আছে। আজি গাটো বহুত বেয়া লাগিছে। কিবা দুৰ্বল দুৰ্বল লেখিয়াও লাগিছে। হঠাতে আকৌ কি হ'ল? বহাচোন বহি লচোন নহলে। বেছিকৈ দুৰ্বল গৈছে নেকি গাটো? অলপ। তোমালোকে আজি ভাতটো বনাই খাবা। বাৰু সেইবোৰ হ'ব আৰু। তুমি অকণমান আৰাম কৰি লোৱাগে যোৱা, গাটো যদি বেছি বেয়া গৈছে। কি যে হব। এনেকৈ বাহিৰত ভাত সাঁজ খোৱা মজাই বেলেগ হবলৈ হ'ল। বৌকো মাতি দিওঁ আৰু ভাল লাগিব। নালাগে বৌ গাটো আজি ইমান ভাল লগা নাই বোলে। মোক কলে তোমালোকে বাহিৰতে বনাই খোৱা। তেনেহলে আমি কেইটাই দীপ ক'ত গ'ল এতিয়ালৈকে যে নাই? তাৰ অহা অলপ দেৰি হ'ব। ফোন এটা কৰচোন, সি ইমান দেৰিলৈকে অহা নাই যে। ৰ মই কৰিছো।
এইটো পালেহি আছে। ঐ ভাত হ'লনে? মোৰ অহা অলপ দেৰি হ'ল দেই, বেয়া নাপাবি। বৌ ক'ত গ'ল দেখা নাই যে? বৌ গাটো ভাল নহয় অ', ভিতৰতে আছে। অ ঐ নিমখ হ'ল নাই চেক কৰি চাওঁ অলপ। ঐ তই অলপ চেক কৰি চা। তই চেক কৰ। মাংসটো কিন্তু বেষ্ট লাগিছে দেই, বৌ থকাতে আৰু ভাল লাগিলে। মোবাইল মাংস কোনে বনাইছিল অ? কোনে বনাইছিলি? কচোন কোনে বনাইছিলি? মানে একদম বঢ়িয়া হৈছে দেই। চাহ লোৱা। মাথাটো বৰ বিষাই আছে, চাহকণ খালেহে যদি ভাল হয়। বাবু আছনে? আছো, সোমাই আছোন। বহিছ? বহিছো। আজি ইমান ৰাতিপুৱাই যে, কালি কিবা এৰি থৈ গলি নি? সেইটো কথা নহয়, বেলেগ কথা এটাহে আহিছে। কি কথা বা? অহা সপ্তাহত দেউতাৰ অপাৰেশ্যন আছিল, তাকে ভাবি একো তৎ পোৱা নাই। হাতত এটকা এটাও নাই, তাকে কিনো কৰিম ভাবি তৎ পোৱা নাই। তোৰ ওচৰলৈকে আহিছো, তই কিবা এটা কৰি হলেও পইচা কিমান দিম, তোক মই বন্ধুৰ হাত জোৰহে কৈছো। সেই সেইবোৰ কি কৈছ? মনটো হাতযোৰ নকৰে নহয়, নাপায় বাৰু। মই চাওঁ তাকে ভাবি। লোৱা আজিনটো। দুইজনেকে বৰ চিন্তা থকা যেন লাগিছে যে। বহুত কথা বৌ, বাবুলে পাছত কব। বাবু কি ভাবিছ? তাকে ভাবিছো, হাততো কেইটকামান পইচা নথকা নহয়। মোৰ অৱস্থা দেখিছই নহয়, সদায় এটা এটা বেমাৰ। তই কিন্তু মোক সোনকালে ঘূৰাই দিবি দেই। তই চিন্তাই নকৰিবি, মই যিমান পাৰো সোনকালে তোক দিবলৈ চেষ্টা কৰিম। তই নহলে যাগৈ, মইতো গৈ দি আছো। মোৰ সেইফালে যোৱা কথা আছে, গৈ তোক দি আছোগে দেই। ময়ো তেনেহলে যাওঁ। বৌ ৰখ, বাবু সোনকালে বা বহুত টাইম লগালি দেই, বহি বহি আমনি লাগি গ'ল। দেৰি হ'ল, বেয়া নাপাবি দে। আমাৰ কাম এটাও আছে, ঐ ৰচোন, তই দে ইয়ালৈকে মাতিলি, ঘৰলৈকেচোন যাব পাৰিলিহেঁতেন। যাব পাৰি নিজৰে মনটো বেয়া লাগি আছে, তাতে আকৌ দেউতাক দেখিলে মনটো আৰু বেয়া লাগিব। তই জানইচোন মোৰ কথা, মোৰ অলপতে মনটো বেয়া লাগে। সেইকাৰণে ভাবিলো বোলো ইয়াতে তোক লগ কৰি বোলো পইচাটো দি যাওঁ, সেইকাৰণে ইয়ালৈকে আহিলো। তোৰ আকৌ কি হ'ল মন বেয়া কৰি? বৌয়ে কিবা ক'লে নেকি? নাই, বৌয়ে একো কৰা নাই। বৌয়েনো কি কব? তেনেহলে সৰুকালৰ কিছুমান কথা মনত পৰিহে মনটো বৰ বেয়া লাগিছে। সৰুতে যে মা দেউতাই কিমান ক'লে, এতিয়াই ভালদৰে পঢ়ি ল, আজিৰ দিনত নপঢ়ি নুশুনি কি কৰি খাবি, কিমান যে ক'লে মায়ে, আৰু এতিয়া আমি নপঢ়ি নুশুনি এয়া পচ পাবলগীয়া হৈছে। আৰে তই ভাল হওক বেয়া হওক তাকে কৰি খাই আছ, বেলেগেতো সেইটো কৰিও খাব পাৰে। যি পাইছ সেইটোতে সন্তুষ্ট হবলৈ শিক। মানুহৰ জীৱন শেষ হৈ যাব, কিন্তু চিন্তা কেতিয়াও শেষ নহয়। বাৰু
এইকেইটা ল আৰু ডাক্তৰৰ ভাল ডাক্তৰ এজনক দেখুৱাবি আনি আৰু আজিকালি ডাক্তৰৰ বেমাৰ ভালকৈ নাচায় যিটি এগাল লিখি দি পঠাব আৰু জাহা তাহা এইবোৰ ঔষধ পাতি খুৱাই মানে বেছিকৈ মানে হ'বহে আৰু হয়তো মই যাব নোৱাৰিব পাৰোঁ কিয়নো বৌ অৱস্থা দেখিছোঁ ন কেনেকুৱা হৈ আছে সেইকাৰণে বৌৰ লগত থাকিবি ময়ো গৈ থাকোঁ বজাৰ এটা কৰিবলগীয়া আছে কৰি মেলি যাওঁ মই আজি ইমান সোনকালে ভাত বনালা যে গেছটো শেষ হ'ল সেইটো কাৰণে জুইতে ভাতকেইটা বহাই দিছো এতিয়াহে হ'ল আৰু হাততো এটকা পইচা নাই কৰিনো ক'ত বিচাৰি যাবি বৰ সমস্যাত পৰিলো ভোক লাগিছে কিবা এটা দিয়া বৰ ভোক লাগিছে আজি ভাত হোৱাই নাই এতিয়া বহাইছোহে আপুনি বহকগে যাওক ঠিক আছে নহ'লে মই অলপ বহোগে ভোক লাগিছে সোনকালে কৰাচোন অলপ কিন্তু দেউতাৰে গা ভাল কৰিছে ন অলপ অলপ পাইছেও সোমবাৰে অপাৰেশ্যন কৰা দিন আছে তাকে আৰু ভগৱানে ভালে ভালে যাতে কৰে অপাৰেশ্যনটো হয় দে ভালে ভালে অপাৰেশ্যনটো হৈ যায় তইও এইকেইদিন বহুত চিন্তাত আছ নদী কাণত তহঁতৰ কিহৰ লাগিছে তাকে কথা এটা পাতি আছো পিছে তই দাঠালৈ ক'ত যা যাওঁ ঘৰত খৰিডাল নাই গেছটো শেষ হ'ল তাকে বিচাৰি আহিছো বোলে নাও নাই নহয় এতিয়া নাও ক'ত পাবি এতিয়া ধানৰ চিজন মানুহে চব নিজৰ নিজৰ কামত ব্যস্ত বৰ নহ'লে এতিয়া মই যাওঁ সোনকালে খৰিডাল লৈ আহোঁগৈ সন্ধিয়া নুশুতে বৰ দেই যাবি ৰ দুটামান কথা পাতি ল'ম ক'তনো যাওঁ পাতিবি পিছে দিনটো দেউতাই গা ভাল পাইছে নাই ভাল পাইছে অলপ অলপ আৰু অপাৰেশ্যনটো হ'লে যদি সোনকালে ভাল হয় তাকে আৰু দীপ ময়ো যাওঁ বহুত মানে দেৰি হ'ব মই বহুত যা দে বৌ আকৌ সোনকালে মই যাওঁ দেই দেউতাক ঢুকুৰাৰ পিছত ইয়াৰো ঘৰখন একেবাৰে অকলশৰীয়া হৈ পৰিল তোৰো এনেকুৱা মোৰো এনেকুৱা আমাৰ দুখীয়া জীৱনটো এনেকুৱা বুজিছ এতিয়ালৈকে অহা নাই 3-4 ঘণ্টা হৈ গ'ল এফালে ঘৰত খৰি এডালো নাই ক'তবা লেকচা মাৰি আছে এতিয়া এইকেইডাল খৰি আনোতেনে 3 ঘণ্টা 4 ঘণ্টা লাগে নি মই তেতিয়াই কৈছো গাটো ভাল লগা নাই ঘৰলে সোনকালে আহিব ভাত নিজে বনাই খাব মই নোৱাৰো খং নকৰিবা শুন জিনটোক লগ পাই দেউতাকৰ কথা সোধা পোছা কৰোঁতে দেৰি হ'লো হয় নেকি তুমি লেকচা পিহিবলেতো ভালেই পোৱা তেনেকুৱা নহয় মিছাতে তুমি কিয় খং কৰিছা হ'ব যোৱা পানী গ্লাছ লৈ আনাগে যোৱা নোৱাৰো মই নিজে আনি লওঁ যোৱা নোৱাৰো মই আৰে যোৱা কি হ'ল কেনেকৈ চাই আছা যে চাইছো গ তুমি পাইছা নাই মই নাজানো নহয় কাপোৰ ধুবলৈ তাকে চাইছো
এয়াই ল'ৰা জীৱন। ছোৱালী কাম নকৰিলেও নহয়, ল'ৰা কাম নকৰিলেও নহয়। মন পচন্দৰ ছোৱালীজনী বিয়া পতাৰ পাছত ল'ৰা অৱস্থা এনেকুৱাই হয়। যেনে এতিয়া মই। অ' হয় নেকি? তেনেহ'লে ধুইয়ে থাকা যিমান পৰা। এনে কেনেকুৱা লাগিছে? ভালেই দিয়া। তোমাৰ মুখখন দেখি হাঁহিছো। একো নাই, একো নাই। গম পাইছ না দেখ, মোৰ আজি বহুত দুখ। চালা কিমাননো কাম কৰিবি অ? কাম কৰি কৰি আমনি লাগিল। মই যদি ভালকৈ পঢ়া হলে নহয়, তহঁতি এতিয়া মোক চাহ বুলি মাতিব লগা হৈ গলে, তেতিয়াহলে ছাৰ ধৰা নহলে। আগতে মায়ে বহিছিলো, আগতে মায়ে কি কৰি শুন আৰু শুনিছ নি? আগতে মায়ে কৈছিলে কি, লগৰবোৰ পালে ঘৰ পাহৰ, আৰু লগৰবোৰে কৈছিলে গাৰ্লফ্ৰেণ্ডক পালে আমাক পাহৰ। আকৌ গাৰ্লফ্ৰেণ্ডে কি কৈছিলে সেইটো শুনা আকৌ, মদ পালে বোলে মোক পাহৰ। কেতিয়াবা বাৰু ই কৈ পাইছে নে বা আমাৰ মৰম ই কৈ পাইছে নে কেতিয়াবা? মোৰ আজি বহুত টেনচন, কোৱাচোন তোমাৰ টেনচন। তেতিয়াহ'লে ইয়াৰ খেলা মানে টেনচন পাহৰিব নে নাপাহৰিব? পাহৰিব। দে তেতিয়াহ'লে আৰু এটাক দে তেতিয়াহ'লে। অলপ ভাবিব ভাল। ৰিলেক্স যাইছে ৰিলেক্স হৈ ল, বেছি কথা নাপাতি হা। পিছে ৰখ এক ছেকেণ্ড, দীপ আৰু জয়ন্ত কলো গ'ল সিহঁতিকেইটা। দীপ আৰু জয়ন্ত কোন হালকা হৈ হা। সঁচাকে আজি বহুত দেৰিছো, আজি বহুতে নিবা মই ঘৰত। গম পোৱা নাই ন? ঠিক আছে। ৰাজুৱে কৈছিলে আমাৰ ধান্দা বোলে গৈ খাইছে, তাকে ময়ো পাৰিলে গৈ আহোঁ তাৰ পৰা। নহ'লে ময়ো যাওঁ, ঘৰত থাকি ভাল লগা নাই। ব'লা নকয় যোৱা যদি সোনকালে গৈ আহোঁ। ব'লা এই কাপোৰ থোৱা ইয়াতে কাপোৰ।
আজি যে কিমান দিনৰ মূৰত পথাৰলৈ আহিছো ঠিক নাই। চোৱা পথাৰখন ভালকে চাই লোৱা আৰু যে এইখিনি ধান দেখিছা সেইখিনি আমাৰ। এইখিনিতে বহো আহক। ব'লা। এইবাৰ ধানখিনি ইমান ভাল নহলে আৰু ই যে মোক ক'লে গৰুৱে ধান খাইছে বুলি, ক'ত ধান খোৱা চিনিয়ে নাই। মিছাকে ক'লে চাগে তোমাক। এনেকুৱা পৰিৱেশত থাকি ইমান যে ভাল লাগে, ঘৰলৈ যাবলৈ মন নাযায়। হয় নেকি? আৰু কেইদিনমান অপেক্ষা কৰা, সদায় যেতিয়া ইয়াত ধাতে থাকিব লাগিব তেতিয়া ক'বা ইয়াত থাকি ভাল লাগে নে ঘৰত থাকি ভাল পোৱা। হয় নেকি? মই এই দেহাই ধান কাটিবলৈ আহিব লাগে? ধেমালি কৰিছো, তোমাকনো মই কিয় ধান কাটিব দিম, দৰকাৰ হ'লে মই দাৱনী লগাই দিম, তোমাক তথাপিও ধান কাটিব দিম। ৰ'বা মই নহ'লে ধানকেইটা চাই আহোঁগৈ, ক'তনো ধান খালা। কি হ'ল, ধান খালে নেকি? ব'লা। কি হলো, ইমান কাহি আছা যে আজি? আজি গাটো ইমান বেয়া লাগিছে, অকল কাকে আহি আছে। বেছি বেয়া গৈছে নেকি গাটো? পানী অকণ লে। আৰাম কৰ। গাটো বেছি বেয়া কৰিছে নি? পইচা এটকাও নাই হাতত মেডিকেল যাবলৈ। জিন্তুকে ক'ব লাগিব পইচা কেইটকা দিবলৈ, তেতিয়াহে মেডিকেল যাব পৰা হ'ব। এতিয়া অকণমান আৰাম কৰা, কালিলৈকে যাব লাগিব মেডিকেল। সুস্মিতা, সুস্মিতা, সুস্মিতা কি হ'ল তোমাৰ? সুস্মিতা, সুস্মিতা কি হ'ল তোমাৰ? কি হৈছিলে? বহাচোন, কি হৈছিলে তোমাৰ? হা সুস্মিতা, ৰ'বা মই পানী অকণমান আনো। সুস্মিতা এইখন পানীকণ খাই লওঁ। কি হ'ল সুস্মিতা? কি হৈছে তোমাৰ? সুস্মিতা মই জিন্তুকে মাতি আনো নি? তেজ সুস্মিতা তুমি অকণমান আৰাম কৰো, মই জিন্তুকে মাতি আনো নহ'লে। ৰ'বা মই জিন্তুক মাতি আনো। জিন্তু সোমাই। সুস্মিতা, সুস্মিতা, সুস্মিতা উঠা। সুস্মিতা, সুস্মিতা, সুস্মিতা কি হ'ল জিন্তু? সুস্মিতা, 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 জীবন মায়া দুঃখ তুঝে দুঃখ কিয় ঢালি দিলা জীবন কিনো মায়া দুঃখ তুঝে দুঃখ ঢালি দিলা এতিয়ানো বাকী আছে কি সুখবোৰ হ'ল মৰি খালি চকুৰে ভাহি গ'ল সুখৰ পৃথিৱী
অচিনাকি এজাক ধুমুহাই মনে সজা সপোন ভাঙি যায় জ্বলি থকা জোনটিও দাৰত লুকাই নিজৰ বুলিবলে আজি জানা নাই তোমাৰ বাদে অবিলাসী মৰমৰ সুতি ছিঙিলে হঠাতে এখুজি দুখুজি জীৱনৰ খোজ তোমাৰ বাবেই হয় মোৰ দুবৰি হঠাতে দেখোন থমকি হেৰয় এতিয়ানো বাকী আছে কি সুখবোৰ হ'ল মৰি খালি চকুলোৰে ভাহি গ'ল সুখৰ পৃথিৱী অচিনাকি এজাক ধুমুহাই মনে সজা সপোন ভাঙি যায় জ্বলি থকা জোনটিও দাৰত লুকাই এতিয়া যে কাষত কোনো নাই তুমি বিনে মই নিৰুপায় কিদৰেনো থাকি মই অকলে জীয়াই এইবোৰে কথাও ইমান সুন্দৰকৈ জীৱনটো সি হাঁহি ফুৰ্তিকে আৰম্ভ কৰিছে হঠাৎ এজাক ধুমুহা আহি তাৰ জীৱনটো শেষ কৰি দিলে এয়াই দুইফগীয়া বাবুলৰ দুইফগীয়া আধৰুৱা মৰম আধৰুৱা হৈ গ'ল ইমানখিনি হৈ গ'ল অথচ মই গম নাপালো ঐ ৰ মই তাৰ ওচৰৰ পৰাই আহোঁগৈ তাক ক'ত লগ পামনো মইনো কেনেকে জানিম ঘৰলৈকে যাচোন ঐ তই তেতিয়া ৰ মই তাৰ ওচৰৰ পৰাই আহোঁগৈ